এভৰিৱান, কি খবৰ সকলোৰে নিশ্চয় খবৰ ভাল। এয়া মোৰ বাইদেউহঁতৰ ওচৰতে মোৰ এজনী বা আছে, সিহঁতৰ ঘৰ লোৱা আছে, ঘৰ লোৱা পূজা চলি আছে আজি। চ' সিহঁতৰ ঘৰত নিমন্ত্ৰণ দিলে, আজি সিহঁতৰ ঘৰত আহিলোঁ। আমি বাইদেউহঁতৰ ঘৰত আহিছোঁ, এতিয়ালৈকে ঘৰটো কমপ্লিট নাই হোৱা। চ' মানে ঘৰটো লৈ পিনে আজৰি হৈ যাব, বনাই আছে। ধুনীয়া লাগিছে ঘৰটো এতিয়া। পূজাৰ কাম চলি আছে, বৰ্তমানলৈকে নাই হোৱা। ইমান দেৰি হ'ব চাগে পূজাৰ। যোগাৰ পাতি হৈ গ'ল, দেৰি হ'ব। আমাৰ শাহুমাৰ মুখখন এনেকুৱাই, এইজনী আমাৰ শাহুমাৰ মুখখন এনেকুৱাই, যি আহে মুখত তাকে ভুকি দিয়ে, কোনে বেয়া চেয়া নাপাব। এতিয়া পায়স বনাই আছে নেকি? চাহ বনাই আছে, মই পায়স বনাই আছোঁ। আমাৰ আজি ডিউটি, পাকঘৰত ডিউটি আজি আমাৰ। আজি দিনটো পাকঘৰতে ডিউটি আমাৰ। মই কেমেৰামেন নেকি? কেমেৰামেন চাহ বনোৱা সহায় কৰি দিয়ে, কেমেৰা ধৰিব সহায় কৰি দিয়ে, আমাক চাহ নিব সহায় কৰি দিয়ে। বুট ভৰাই আছে ইয়াৰ। ফটো মাৰি আছে, আমি এইবিলাক কৰি আছো, প্ৰসাদ বান্ধা হৈ গ'ল, বান্ধি আছে। চোৱা, এইবিলাক অকল ৰিলচ বনোৱাত ব্যস্ত। অকণমান চাবি দে, আমি ৰাতিপুৱাৰ পৰা কৰি আছো। গোটেই দেখাই দিম তহঁতক ক'ত ক'ত কি মন্দিৰ আছে। মই মামাৰ ছুটিটো লওঁ, তাৰমানে মামাৰ ছুটিটো মই খাব পাৰা হ'লে। একো নহয় দে, যাম দে। ৰুমটো এতিয়া কমপ্লিট নাই হোৱা, এইবিলাক প্লাষ্টাৰ কৰি থোৱা আছে। ভিতৰত দুটা বেডৰুম দুটা প্লাষ্টাৰ কৰিছে। লাহে কৈ থাকিব, ৰুমটো ল'ব লাগে সোনকালে। ফাগুন মাহটো কৰি আছে, চ'ত মাহত কাৰণ যিহেতু ঘৰ লোৱা যিকোনো কিবা কাম কৰিব নাপায়। চ'ত মাহত মানে ফাগুন মাহৰ এনেকৈ এয়া চাহৰ কাৰণে ৰেডি কৰি আছে। এয়া মিঠাই, পিঠা, নিমকি এনেকৈ চাহৰ কাৰণে যোগাৰ কৰি আছে। আৰু এয়া মোৰ বাইদেউ আৰু বৌ দুয়োজনে এইবিলাক যোগাৰ কৰি আছে। সিহঁতে এইবিলাকত লাগি ভাগি আছে আৰু। দূৰৰ আলহী, একদম দূৰৰ, ইমান দূৰৰ মানে গাড়ী চাড়ী নাই পোৱা, এতিয়াহে আহি পালে ন, এতিয়া আহি পালে। বহুত দূৰৰ আলহী হয়, সেইকাৰণে এতিয়াহে আহি পালে। দূৰৰ মানে এক ছেকেণ্ডৰ ৰাস্তা হয়, কিন্তু বহুত দূৰৰ হয়। এয়া বহি আছে, পূজা হৈ আছে। এয়া এইটো বাইদেউহঁতৰ ঘৰ হয়, সেই বাইদেউহঁতৰ ঘৰত আমি নিমন্ত্ৰণ খাব আহিছোঁ, ঘৰ লোৱা।
পূজা পাতখিনি সামৰাৰ পিছত এয়া সমাজক খাবলৈ বহিব দিয়া হৈছে। সকলোৱে মিলি এতিয়া খাবলৈ বহিছেহি।